2005 চনৰ আগত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰীক আমি OPS-ত আনিব খুজিছো। অপাৰেশ্যন ব্ল্যাকবোৰ্ড আদিত নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে directly benefited হ'ব। 30,000 employees will get OPS, UPS আহিব। যিটো পেনশন আজিও পাই আছো তাৰো আমি নিশ্চয়তা প্ৰদান কৰিম। আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কেছলেছ ট্ৰিটমেন্টৰ অৱধাৰণাটো আৰম্ভ কৰিছো। মেডিকেল কলেজত যাব কেছলেছ ট্ৰিটমেন্ট হ'ব, কেন্সাৰ হস্পিটালত যাব কেন্সাৰ ট্ৰিটমেন্ট হ'ব কেছলেছ। আৰু এই বছৰৰ ভিতৰতে মাদ্ৰাজ, দিল্লী, কলিকতাটো 3খন ডাঙৰ হস্পিটালক আমি কেছলেছ ব্যৱস্থাত আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে তেওঁ দিছপুৰত ফাইল ঘুকটিব নালাগে, নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটালত ট্ৰিটমেন্ট কৰিব পাৰিব।